চাই লওক এই আপোনাৰ এইটো গোটেইটো সোলাৰ পেনেল হয় গোটেই সোলাৰেদি আৱৰা আৰু গোটেই ইকো পাৰ্কখনৰ গোটেই মানে সোলাৰ পানী কাৰেণ্ট ইয়াৰ পৰা প্ৰডিউচ কৰাৰ ভিতৰত ইয়াত ৰেষ্টুৰেণ্ট আছে গংগা নদী এইখন ৰামকৃষ্ণ ঘাটৰ পৰা আমি এতিয়া এই চাইডে কলকাতা এইখন আৰু এইখন হৈছে হাওৰা দুই পাৰে দুখন যিহেতু এই গংগা নদীয়ে ডিভাইড কৰিছে হাওৰা ব্ৰিজ আমি উঠিবলৈ লৈছো এখন হাওৰা ব্ৰিজ ফাইনেলি এতিয়া সুইমিং পুলত অলপ সাঁতুৰি দিছোঁ এয়া হৈছে ৰাম মন্দিৰ কলোহি আইফেল টাৱাৰ তো এয়া হৈছে আইফেল টাৱাৰ তো আপোনালোকে আইফেল মিঠাই দোকানখনলৈ আহিব ইয়াত 11খন আছে আৰু নামকেইটা এইফালে আপোনালোকৰ আছে মই কৈ দিছোঁ এইটো লৈছোঁ চিকেন এইখনে আমাৰ হোটেল য'ত আজি আমি থাকিম JW মেৰিয়ট চব সাগৰ প্ৰত্যেক পাকিস্তান বাংলাদেশ ইণ্ডিয়াৰ চব ট্ৰেইন ইয়াত থৈ দিছে কি খবৰ আশা কৰোঁ সকলো আপোনালোক ভালে আছে আমি এতিয়া যাব ওলাইছোঁ কলকাতা দুদিনৰ কাৰণে স্বাধীন কলকাতা যাব লগা হ'ল কলকাতা অকণমান আপোনালোকক দেখাম কেনেকৈ কি আছে যাব ওলাইছোঁ ন বাইকত মাতিত আছে আমি দুই পাগলিতে গৈ আছোঁ কলকাতা একদম ধামাকা হ'ব গৈ আছোঁ ভিডিঅ'টো চাই থাকক শেষলৈকে এইফালে ব্লগিং তেওঁলোকে আমাক উইচ কৰি আছে এয়া গুৰু এয়া অম্বিকা এইটো মই এইটো মাধুৰ্য তাৰ ৰেকৰ্ডিং কৰ আকৌ এয়া উইচ কৰিছে থেংক ইউ থেংক ইউ থেংক ইউ কতটা চাৰিটা 20 টকাত এনেকৈ পাব খাবলৈ আল্টিমেট আমি আহি পাই গ'লোহি এতিয়া কলকাতা এতিয়া সময় বাজিছে 6টা এৰাউণ্ড আমাৰ 19 ঘণ্টা সময় লাগি গ'ল গুৱাহাটীৰ পৰা কলকাতা আহি পাবলৈ আৰু এতিয়া ধামাকা হ'বলৈ গৈ আছে এতিয়া পোনে পোনে আমি গৈ আছোঁ এতিয়া মোৰ জীৱনৰ প্ৰথম 5 ষ্টাৰ হোটেল গৈ আছোঁ আপোনাক দেখাই আছোঁ 5 ষ্টাৰ কেনেকুৱা কিমান ধুনীয়া প্ৰথমতে আপোনাক কলকাতা যিহেতু একদম এতিয়া এই ষ্টেচনটো চাই লওক কেনেকুৱা ৰাষ্ট হয় হাওৰা ষ্টেচন চাই লওক চলিয়ে বলক এইয়া কলকাতা বাহিৰৰ ষ্টেচন কিলোস্কাৰ জেনছেট বা কিলোস্কাৰ জেনছেট পাৱাৰ ছাপ্লাই দি আছে বঢ়িয়া থেংক ইউ কিলোস্কাৰ হাওৰা ষ্টেচন 1854 চনতে এই হাওৰা ষ্টেচন হৈছিলে ইয়াত সৰ্বমুঠ 23টা প্লেটফৰ্ম আছে আৰু ডেইলি 1 মিলিয়ন পেচেঞ্জাৰ এই প্লেটফৰ্মত বিজি হৈ থাকে এয়া হৈছে হাওৰা ষ্টেচন যদি কলকাতা আহে হালধীয়া এম্বেচাৰত উঠিবলৈ কেতিয়াও নাপাহৰিব হাওৰা প্লেনত আহি কি মজা পায় ট্ৰেইনত আহিলে আৰু মজা পাব নে কি আৰু এইটো হাওৰা ব্ৰিজ ন মানে একদম ইংৰাজ লাগিছে নে আগৰ মেৰিয়ট হোটেল এইখন চাই লওক একদম আল্টিমেট হোটেল 5 ষ্টাৰ লাইফৰ প্ৰথমখন 5 ষ্টাৰ হোটেলত গৈ আছোঁ JW মেৰিয়ট এইখন গৈ আছোঁ একদম আপোনালোকক আজি আল্টিমেট ব্লগ দেখাব গৈ আছোঁ ইয়াত চব আছে চাই লওক এতিয়া যাওঁ বলক JW মেৰিয়ট হোটেল এতিয়া আমি এইটো কি বুলি কয় হাওৰাত এখন বাছ লৈ ল'লোঁ বাছত কেনেকৈ বহিছোঁ চব এইটো একদম এনেকৈ কেতিয়াবা এনেকৈ এডজাষ্ট কৰিব লগা হয় কাৰণ যদি আপোনাৰ এটা ইমাৰ্জেঞ্চি থাকে কেতিয়াবা এনেকৈ লাইফত ট্ৰেভেলিং কৰিলে এতিয়া কেবিনটো বহিব লগা হয় এইফালে দেখিছে না এইফালে একদম এখন গংগা নদী কিনাৰতে হাওৰা একদম আল্টিমেট এটা ভিউ দাদা अभी कहाँ से अभी हम कलकत्ता अभी कलकत्ता पे है ना हावड़ा में हावड़ा कलकत्ता अलग है क्या अलग है कितना डिस्टेंस है ये तो 20 स्टॉप का है इस तरफ कलकत्ता होता है इस तरफ हावड़ा होता है ओके ভগৱানৰ নাম লৈ কলকাতা যাত্ৰা আৰম্ভ কৰিছোঁ যায় আমি এতিয়া হাওৰা ব্ৰিজৰ ওপৰেদি যাম গো টু লেফ্ট টাৰ্ণ ভैया লেফ্ট টাৰ্ণ এইখন হাওৰা ব্ৰিজ চাই লওক
হেল্ল' ইউনাইটেড টাৱাৰ চৰকাৰী ভ্ৰমণ হয় ইয়াত গোটেই চৰকাৰী অফিচবোৰ আছে মই কৈ আছিলোঁ যে ট্ৰাম লাইন যিহেতু 1902 চনৰ পৰা যদি ইলেক্ট্ৰিকেল চলিছিলে সেই ইলেক্ট্ৰিকেল এই ট্ৰাম লাইনবোৰ এনেকৈ যায় এইফালে গাড়ী যায় এইফালে ট্ৰাম যায় এইটো চাব লাগিব এইখন ইডেন গাৰ্ডেন চাই লওক ৱৰ্ল্ডৰ 3 নম্বৰ আটাইতকৈ ডাঙৰ যিটো ষ্টেডিয়াম হয় ক্ৰিকেটৰ ইণ্ডিয়াৰ আগত 1 নম্বৰতে আছিলে এইখন ইডেন গাৰ্ডেন চাই লওক এইখন কাজ 42 বুলি কয় কি এই যে 42 এইখন দিল্লী ইয়াতে ট্ৰাজৰ গোটেই অফিচবোৰ আছে কলকাতাত 65 মহলীয়া মানৰ হ'ব চাগে মেবি এনেকৈ কিছু সময় যোৱাৰ পিছত আমি গৈ পালোঁগৈ JW মেৰিয়ট হোটেল JW মেৰিয়ট কলকাতা যিখন 5 ষ্টাৰ হোটেল পাই গ'লোঁ আজি এইখনতে আমি থাকিম একদম লাইফৰ প্ৰথম 5 ষ্টাৰ হোটেল থাকিম পাই গ'লোহি একদম আল্টিমেট হয় আপোনালোকৰ আজি একদম 5 ষ্টাৰত কেনেকৈ চলে কি কাৰোবাৰ কেনেকৈ ধৰণৰ চলে যিহেতু 5 ষ্টাৰ এনেই নহয় যিহেতু ষ্টাৰ 5 ষ্টাৰ লাগিলে নহ'ব আমাৰ বেগবোৰ চেকিং কৰিছে হোটেলত সোমাব লাগে এয়াৰপৰ্টত যেনেকুৱা চেকিং হয় তেনেকৈ একদম বেগবোৰ পূৰা চেকিং কৰা যায় হেণ্ড বেগবোৰ দিব লাগিব কি হোটেলে লিফ্টত যাম লিফ্ট আপুনি তেতিয়া যাব পাৰিব কাৰ্ডখন চুইপ কৰি দিলোঁ এতিয়া আমি 12 নম্বৰত গৈ আছোঁ পাই গ'লো 1207 মানে 12 মহলীয়া ওপৰত আছোঁ এয়া চাই লওক 1201 1209 most probably 1217 হ'লে এইফালে হ'ব এটা 1207 এতিয়া কাৰ্ডখন চুইপ কৰিব লাগিব তেতিয়াই হ'ব এইয়া চাই লওক এইটোৱে হৈছে আমাৰ 5 ষ্টাৰ ওপৰত জীৱনৰ প্ৰথমবাৰৰ কাৰণে আছোঁ এয়া হৈছে কলকাতা চাই লওক এইখন হৈছে কলকাতা এইটো মাধুৰ্য আহি পাই গ'লি কেনে লাগিছে 5 ষ্টাৰ হোটেলত আজি এয়া চাই লওক 5 ষ্টাৰ হোটেল বাহ আল্টিমেট এইফালে চাওক ভিউ একদম 12 মহলীয়া ওপৰৰ পৰা একদম ভিউ দেখাইছোঁ আপোনাক JW মেৰিয়টৰ পৰা এইখন ITC হোটেল হয় চাই লওক এইখন ITC হোটেল তাৰ ওচৰতে আমাৰখন আছে JW মেৰিয়ট আৰু এইখন চাওক কলকাতা এতিয়া এইফালে যাম এইটো চাওক এইটো লকাৰ ইয়াত মই এনেকৈ পাছৱৰ্ড দি থ'ব পাৰি পাছৱৰ্ড দিলে এইটো লকাৰ ইয়াত লকাৰত মই থ'ব পাৰিম ঠিক তেনেকৈ বস্তু থ'বৰ কাৰণে ইয়াত দিছে এইখিনি চেনেল এই চেনেলযোৰ পিন্ধিব লাগিব আৰু 5 ষ্টাৰবোৰ দিয়ে আৰু চেনেলযোৰ পিন্ধিবলৈ এইযোৰ চেনেলযোৰ দিছিলে হ'ল আৰু দেখিছে এইটো চেনেল এইটো দেখাব বিচাৰিছোঁ এইটো বাথৰুম চাওক এইটো আপুনি এনেকৈ গা ধুব পাৰিব হ'ল এই চুইমিং পুলটোত আমি যাম অলপ পিছত গা ধুবৰ কাৰণে ফাইনেলি এতিয়া চুইমিং পুলত অলপ সাঁতুৰি দিছোঁ 5 ষ্টাৰত বেলেগ এটা এনজয় কৰিছোঁ মাতিছে কেনেকুৱা লাগিছে এইখন আপুনি গা পা ধুই মেলি ইয়াত আৰু আপুনি যেনেকৈ বিচৰ কিনাৰত থাকে সাগৰ কিনাৰত অলপ ফিল লৈ ৰাখিব পাৰে এনেকৈ চাহ তাহ খাই দিব পাৰিব এইবোৰ এনেকৈ দিছে অলপ পিছত মানুহবোৰ আহিব এইটো লৈ লৈছোঁ চিকেন 5 ষ্টাৰ এনেকুৱা চিকেন পোৱা যায় যিহেতু ইয়াৰ লগত কি হয় আল্টিমেট খানা একদম কেনেকুৱা লাগিছে মানুহটো আল্টিমেট মানে এনেই 5 ষ্টাৰৰ খানা মানে এনেই শুনি আছিলোঁ এনেকুৱাকৈ খানা হৈছে বুলি ভবা নাছিলোঁ চাই লওক আল্টিমেট চি ফুড লৈ ল'লোঁ এটা চি ফুড অকণ টেষ্ট কৰোঁ সাগৰীয়া মাছটো যিহেতু আমাৰ তাত পৰা পোৱা নাযায় এতিয়া খাই লওঁ অলপমান সাগৰীয়া মাছটো ইষ্টি চাওক না ইষ্টি চাওঁ কি ইষ্টি এইটো হোটেলৰ পৰা দিয়ে ছাৰ্ভিচ ইষ্টিটো চাওক এইটো 5 ষ্টাৰ ইষ্টি মানে মাতিছ মা না হোটেলৰ পৰা অলপ যাওঁ এতিয়া ইক' পাৰ্ক যাওঁ ইক' পাৰ্ক খুব ফেমাছ হয় ইক' পাৰ্ক আজি মানডে মষ্ট প্ৰবলি বন্ধ থাকিব পাৰে নোৱাৰে নাজানো কিন্তু বন্ধ থাকিব মোৰ জনাত सीट बेल्ट इको पार्क बंद है कि खुला है खुला रहेगा ना ठीक है कितना डिस्टेंस है यहाँ से 14 किलोमीटर কলকাতা কলকাতা এইখন আছে কলকাতা আমি এতিয়া ইকো পাৰ্ক গৈ আছোঁ তো এতিয়া তাৰ আগতে আমি অলপ কলকাতাখন চাই লওঁ বাংলা গেট এইটো বিশ্ব বাংলা গেট
এইটো আপোনাৰ এখন ৰেষ্টুৰেণ্ট হয় ন? এইটো বিশ্ব বাংলা গেট বুলি কোৱা হয় আৰু ইয়াত বহি পিনি আপুনি খাব পাৰিব এখন ৰেষ্টুৰেণ্ট হয় ফুল্লি গ্লাছ মেটেৰিয়েল 2017 চনতে বনাইছিলে আৰু অপেনিং 2019 চনত ফেব্ৰুৱাৰী মাহত অপেনিং কৰিছিল আৰু ইয়াৰ পৰা গোটেই কলকাতাখন দেখিবলৈ পাব মানে নিউ চিটিখন আৰু আল্টিমেট ৰাস্তাৰ ওপৰত বিশ্ব বাংলা গেট এই বাছবোৰ দেখিছে বহুত পুৰণা বাছ চলি আছে একচুৱেলি ঠিক আছে এয়া চব কলকাতাত কিন্তু এই বাছবোৰ যে একচুৱেলি আমাৰ পলিউশ্যনৰ কাৰণে ঠিক নহয় ঠিক আছে কিন্তু পুৰণা বাছ চলাইছে কিন্তু এই যে বাছবোৰ দেখিছে এই বাছবোৰ কিন্তু বন্ধ কৰিব লাগে মই কৈছোঁ এইটো কাৰণে আৰু পলিউশ্যনৰ যিহেতু নৰ্মছ থাকে যিহেতু কি যে এই খুঁটাবোৰ হৈছে মেট্ৰ' খুঁটা বনাই আছে এতিয়া কলকাতাত যিহেতু মেট্ৰ' এনেও আছে তলত মাটি তলত কিন্তু ওপৰত বনাই আছে চব এই মেট্ৰ' ষ্টেচন এইবোৰ মেট্ৰ' ষ্টেচন বনাই আছে কলকাতাত মেট্ৰ' ষ্টেচন এনেকৈ গুৱাহাটীতো বনিব লাগিব মেট্ৰ' গৈ আছোঁ ইকো পাৰ্কখন আপোনাৰ নিউ যিটো কলকাতা যিহেতু নিউ কনষ্ট্ৰাকশ্যন এয়াৰপৰ্টৰ ওচৰত যদি আপোনালোকে এয়াৰপৰ্ট হৈ আহে তেতিয়া ইকো পাৰ্কখন আপোনালোকে চাই আহিব পাৰে তেতিয়া আপোনালোকৰ ওচৰতে হয় কাৰণ এই চাইডটো অল্ড কলকাতাত পৰি যায় এইফালে নিউ এটা ফুল্লি নিউ কনষ্ট্ৰাকশ্যন কলকাতা আৰু এই ইকো পাৰ্কখন আপোনাক মই কৰি ইকোখন 481 একৰৰ মাটিৰ হয় 2011 চনতে মমতা বেনাৰ্জী যেতিয়া চৰকাৰ থাকোঁতে আছে যিহেতু তেতিয়াই কৰিছিলে তেওঁ ইকো পাৰ্কখন আৰু ইণ্ডিয়াৰ আটাইতকৈ বিগেষ্ট ইকো পাৰ্ক হয় যিটো ডাঙৰ ইকো পাৰ্ক টাইমিং ইকো টুৰিজিম পাৰ্ক Tuesday to Sunday 2:30 PM to 8:30 PM. Monday is close. Aji close. যিহেতু উপায় নাই মানডে ইকো পাৰ্ক বন্ধ থাকে তো সেইটো কাৰণে আমি ডিচাইড কৰিলোঁ এখন ই ৰিক্সা লওঁ আৰু ই ৰিক্সাখন লৈ পিনি আমি এতিয়া গোটেই 7টা যিখন গেট আছে ইকো পাৰ্কৰ গোটেই 7টা গেটখন আমি এতিয়া বাহিৰৰ পৰা আমি ভিজিট কৰিম আমরা চাই থাকোঁ टोटल कितना गेट है 7 गेट अभी हम लोग कितना 2 नंबर गेट से उठा है 7 अब 2 नंबर गेट घुमा के लगा 2 3 4 गेट प्राय 1 किलोमीटर के ऊपर है আচ্ছা এটা গেট আপোনাৰ 1 কিলোমিটাৰ মানে দূৰত হয় কলিকতাত মিষ্টি হাব বুলি এটাতকৈ ডাঙৰ इको पार्क 3 नंबर ইকো পাৰ্কৰ 3 নম্বৰ ওচৰতে আছে এটা ডাঙৰ মিঠাই পাৰ্ক কিतना মিঠাই দোকান है यहाँ पे 11 11খন মিঠাই দোকান আছে চাই লওক ইকো পাৰ্কৰ 3 নম্বৰ গেটৰ ওচৰতে আছে এখন 11খন মিঠাই দোকান আছে আটাইতকৈ চাগে ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ মিঠাই দোকান হ'ব পাৰে এইফালে আপোনালোকৰ আছে মই কৈ দিছোঁ এইবোৰ কেচি দাস বাঞ্চাৰাম গুপ্তা ব্ৰাদাৰ্ছ মানে চবৰে এইবোৰ নাম আছে আৰু মিঠাই চ' এনেকৈ মিঠাইৰ মানে একেবাৰে গোটেই এইবোৰ মিঠাই দোকান কলকাতা মিঠাই বুলি ক'লেতো ফেমাছ মিঠাই আহিলে কেতিয়াবা আহিব ইয়াত 11খনৰ পৰা লৈ যাব ইকো পাৰ্ক এৰিয়া হে না ইয়া চাই লওক এইবোৰ চব টি ন টি আছে টি বাগান আছে এইফালে এইফালে 7টা পৃথিৱীৰ আচৰ্য বস্তুৰ যিটো চেম্পুল ইয়াত আছে বাহিৰৰ পৰা দেখাইছোঁ চাই লওক মানে কিংগিটা আছে ইয়াৰ পৰা চাই লওক আচৰ্য বস্তু এই ইকো পাৰ্কতে আছে মানে বেলেগ বনাইছে আৰু নম্বৰ 3 ইকো পাৰ্কৰ তো 7 নম্বৰ এই গেটৰ পাৰ্কত এইটো আপোনাৰ হৈছে বিশ্ব বাংলা শিল্প হাট প্ৰাকৃতিক শিল্প মানে ইয়াত আপোনাৰ মানে চিল্ক যিটো মানে এনেকুৱা ধৰণৰ ট্ৰেডিশ্যনেল যিবোৰ হেৰি মমতা বেনাৰ্জী ইয়াত হেৰি কৰিছে যিহেতু ইয়াত দোকান আছে यहाँ पे क्या क्या है मतलब कपड़ा कौन सा कपड़ा होता है খাদী কটন যিহেতু ইয়াত আছে ইয়াত দোকানো আছে ইয়াত ইকো পাৰ্কৰ দোকান আছে ভাবি যাওক কিমান ডাঙৰ হ'ব আৰু 6 গেট নম্বৰ 6 পাই গ'লোহি এইটো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে 6 নম্বৰটো চাই লওক এই 6 নম্বৰ গেটত আপোনাৰ জু আছে মানে চিৰিয়াখানা ইয়াত ইকো পাৰ্কৰ ভিতৰত চিৰিয়াখানা বহুৱা গৈছে ভাবি চাওক কিমান ডাঙৰ হ'ব পাৰে যিটো ইয়াতে আছে মানে যিবোৰ ট্ৰাইবছ আছে মানে আমাৰ ট্ৰাইবছবোৰৰ খানা ইয়াত পাব জুতি ল'বৰ কাৰণে তো ইয়াত আহিলে আপোনালোকে ট্ৰাইবছবোৰৰ খানা আপুনি জুতি ল'ব পাৰিব সেইটো ইকো পাৰ্কতে ৰাখিছে মই বস্তু দেখাব গৈ আছোঁ বহুত ইম্পৰ্টেণ্ট হয় এইটো ধামচা যিহেতু এইখনেই মানে আপোনাৰ ট্ৰাইবেল মানে গোটেই খানা মানে আপোনাৰ যিহেতু ট্ৰাইবছৰ এইটো দেখিছে এইটো যিটো বিল্ডিং এই বিল্ডিংটো মানে কেনেকুৱা লাগিছে আপোনাক এই বিল্ডিংটোত আণ্ডাৰ ভিতৰত ৰেষ্টুৰেণ্ট আছে আৰু এইটো গোটেই চ'লাৰ পেনেলৰ হয় ইয়াৰ পৰা গোটেই ইকো পাৰ্কখনৰ গোটেই কাৰেণ্টৰ যিমানখিনি সুবিধা মানে লাইটৰ চিপটো ক'ৰ পৰা এক্সট্ৰা এছ বিৰ পৰা বা হেৰিৰ পৰা মানে বেলেগ হেৰিৰ পৰা চ'ৰ্চৰ পৰা লোৱা নাই ইয়াৰ পৰা গোটেই কাৰেণ্ট প্ৰডিউচ কৰে গোটেই চ'লাৰ পেনেল আছে গোটেইখনৰ পৰা চাই লওক এয়া গল এইটো গল যদি আহে ইয়াত বোলে মই গল খেলোঁ বোলে গলো খেলিব পাৰিব এইফালে গল ফিল্ড এইখন এই বিল্ডিংটোৰ পৰা ঠিক আছে এই বিল্ডিংটোৰ পৰা আমি আহিছিলোঁ
তো এনেকৈ কৰি পিনি আমি গোটেই এই পাৰ্কটো ঘূৰিলোঁ মানে আপোনাৰ 480 হেক্টৰ টেটছৰ মাটি গোটেই এই এৰিয়াটো আকৌ এইফালেদি আমি গ'লোঁ এনেকৈ গৈ পিনি আমি এই এটা আইফেল টাৱাৰ আছে এই অলপ আগত এইফালে আমি এতিয়ালৈকে যাম মানে ভাবি চাওক এই গোটেই এৰিয়াটোৰ মানে ইক' পাৰ্কখন 7টা যিহেতু ছেক্টৰ আছে গোটেই এৰিয়াটো ইক' পাৰ্কৰ হৈ পিনি ৰাস্তাই আমি শেষ কৰিম এইটো লেকটো এই লেকটোত মানে বিবাহ চিবাহ হয় আৰু গোটেই লেকটো বনাই দিছে আপোনাক চাই লওক মানে কোনটো লেভেলত কৰিছে এই লেকটোৰ ভিতৰত চাদি বগেৰা হয় বাসন্তি চলো 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 কেনেকুৱা লাগিছে ভালো অনেক থেংক ইউ দাদা ইক' পাৰ্কখনক ইমান ধুনীয়াকৈ বজাই দিয়াৰ কাৰণে একচুৱেলি আমাৰ সম্ভৱ নহ'ল দিন এওঁৱে আমাক আজি বাচালে ইমান দূৰৰ পৰা আহিলোঁ ইক' পাৰ্কখন যদি চাব নোৱাৰোঁ কেনেকৈ হ'ব এওঁ সেইটো কাৰণে আমাক দেখাই দিলে বস্তু এইখনে আছিলে ইক' পাৰ্ক য'ত ইয়াত আইলেণ্ড বনাইছে আইলেণ্ডত য'ত পাৰ্টি মানে বিয়াৰ হেৰি হয় তেনেকৈ আইফেল টাৱাৰ বনাইছে ইয়াত পৃথিৱীৰ 7টা যিহেতু অচিন্ত বস্তু ইয়াত ডেমনষ্ট্ৰেশ্যন ৰখাইছে একে ছেইম ষ্টাইলত ইয়াত আপোনাৰ জু বনাইছে ইয়াত আপোনাৰ লেক বনাইছে আৰ্টিফিচিয়েল মানে ভাবি চাওক ইয়াত চ'লাৰ ছিষ্টেমৰ সেই পেনেলটো য'ত তাত ৰেষ্টুৰেণ্ট বনাইছে ভিতৰত আৰু তাৰ পৰাই গোটেই চ'লাৰ পেনেলটোৰ পৰা ঘৰ বনাই পিনি গোটেই ইক' পাৰ্কখনত কাৰেণ্টৰ যোগান ধৰিছে তো এনেকুৱা ধৰণৰ স্মাৰ্ট পলিচিৰে যদি কাম কৰা যায় তেনেহ'লে নিশ্চয় এখন দেশ উন্নত হ'বইতো হ'বই মই দেখাব বিচাৰিছোঁ আটাইতকৈ ফাইনেল যিটো ডেষ্টিনেশ্যন সেইটো হৈছে আইফেল টাৱাৰ তো আইফেল টাৱাৰ আপোনালোকে যিহেতু ইয়াত আহিলে আইফেল টাৱাৰ চাব পাৰিব এইটো হৈছে আইফেল টাৱাৰ আপোনালোকে যদি আহে ঠিক গেট 6 নম্বৰৰ পৰা আপোনালোকে 400 মিটাৰ নিলগত ৰাম মন্দিৰ বনাইছে যিহেতু আমি ইউটিউবত বা শ্বৰ্টছ বা ইনষ্টাত পাই থাকোঁ সেই ৰাম মন্দিৰ খুব ফেমাছ হয় এতিয়া যিহেতু ছ'চিয়েল মিডিয়াত তো এটা চাই লওক আমি ৰাম মন্দিৰটো চাই লওঁ এয়া হৈছে ৰাম মন্দিৰ গুড মৰ্ণিং জনাইছোঁ আজি কলকাতাত আমাৰ ডে 2 হয় আজি ডে 2 যিহেতু এতিয়া হোটেল এৰিছোঁ এতিয়া আমি যাব ওলাইছোঁ অল্ড কলকাতা ফালে মানে হাওৰা ফালে আজি আপোনালোকক হাওৰা ফালে দেখাম হাওৰা ফালে হাওৰা ব্ৰিজ আছে তাত নিউ মাৰ্কেট আছে নিউ মাৰ্কেটত একদম বৰ ধুনীয়াকৈ বজাৰ কৰিব পাৰিব তাত বহুত ভাল মাৰ্কেট হয় বহুত পুৰণা অল্ডেষ্ট আৰু তাত ভেৰাইটিজ প্ৰকাৰৰ বস্তু আছে তো বহুত ভাল লাগিলে JW মেৰিয়ট তো 5 ষ্টাৰ হোটেল বহুত ভাল কোৱালিটিৰ যিহেতু আমি একদম থাকি বহুত এনজয় কৰিলোঁ তো থেংক ইউ যে মেৰিয়ট কলকাতা এইখন চাই লওক এইখন হৈছে 6 কিলোমিটাৰ অভাৰব্ৰিজ অভাৰব্ৰিজ একদম আপ টু ভিক্টৰী মেমৰিয়েললৈকে যাব পাৰিব 2010-11 চনৰ পৰা কনষ্ট্ৰাকশ্যন হৈছিলে আৰু 2018 চনৰ পৰা কমপ্লিট কৰি দিছিলে গতিকে তেনেকৈ আমাৰ মালিগাঁৱৰ অঞ্চলো হৈ আছে তো এখন ইমান দীঘল নহ'লেও তথাপি অলমষ্ট দীঘল তো এইখন 6 কিলোমিটাৰ ভাবিছোঁ এখন 6 কিলোমিটাৰ ভাবি যেতিয়া বনাই দিয়া যায় মানে ট্ৰাফিক জামটো কিমান কণ্ট্ৰলত আহি যায় তো সেইটো কাৰণে আৰু ইয়াৰ পৰা গোটেই একদম সুন্দৰকৈ মানে ভিউবোৰ চাব পাৰি এইটো হৈছে ভিক্টৰী মেমৰিয়েল এইটো নিউ মাৰ্কেটৰ ওচৰতে আছে এইখন তো আমি এতিয়া নোসোমাওঁ তো একদম আপোনালোকে কেতিয়াবা আহিলে ভিক্টৰী মেমৰিয়েলত আহিব আৰু এতিয়া আমি যাম নিউ মাৰ্কেটৰ এইফালে বলক মোক এটা বিল্ডিং দেখাব বিচাৰিছোঁ এইটো বিল্ডিং হৈছে টাটা ষ্টিলৰ বিল্ডিং হয় এইটো ধৰ্মশালা এই মাটি তলতে মেট্ৰ' আছে কলকাতাত প্ৰথম মেট্ৰ' হৈছিলে যিটো মাটি তলত এই যে আমি য'ত আছোঁ ওপৰেদি গৈ আছোঁ তলত মেট্ৰ' আছে হয় নে ভাইয়া কলকাতা আহে কেতিয়া মিছ নকৰিব হালধীয়া টেক্সিত এইটো বেছি দিন নাই আৰু 3-4 বছৰ যদি হালধীয়া টেক্সিখন নাইকিয়া হৈ যাব আমাৰ মাজৰ পৰা কাৰণ গভৰ্ণমেণ্টৰ এটা ৰুল আছে 15 বছৰ ওপৰত হ'লে কোনো গাড়ী চলাব নোৱাৰে যিহেতু এই হালধীয়া টেক্সি যদি উঠে এই 3 বছৰৰ ভিতৰতে উঠি লওঁ 1902 চনৰ তাহানি বিল্ডিং হয় ব্ৰিটিছ কালত এইবোৰ বিল্ডিং ইংৰাজে বনাই থৈছে চব পুৰণা বিল্ডিং চাই লওঁ কলকাতা এইবোৰ মেট্ৰ' ষ্টেচন এইটো 1984তে হোৱা এই ষ্টেচন এয়া আছে মাটি তললৈ চলোৱা মেট্ৰ' কলকাতাৰ বলক আৰু 40 টকা আছে 20 টকা দুটা ষ্টেচন যাম আৰু
তো ব'লক অলপ মেট্ৰ' এটা গৈ আহোঁ চলো কলকাতাত আহিলে যদি মেট্ৰ'টো কেনেকৈ হ'ব এই টিকেট কেইটা দেখিছে না এই টিকেটটো এনেকৈ দি দিছে খুলিব লাগিব তেতিয়াই খুলিব এয়া চব খুলি গ'ল তো বাই বাই তো হৈ গ'ল এতিয়া আমি মেট্ৰ' উঠিম মেট্ৰ' উঠিলোঁ এতিয়া আমি মেট্ৰ' মাটিৰ তলৰ মেট্ৰ' কলকাতাত প্ৰথম যিটো 1983 মেট্ৰ' তাতে মেট্ৰ' উঠিছোঁ দুটা ষ্টেচন যাম কেনেকুৱা হৈছে মেট্ৰ'টো চব বেলেগ মাটি তলতো কিমান ভিৰ ভাবিছা মাটিৰ ওপৰতো মানুহ যায় মাটিৰ তলতো ইমান ভিৰ কলকাতাত তাৰপিছত এটা ইণ্টাৰেষ্টিং হয় মেট্ৰ' উঠিব কলকাতা আহিলে আমি দুটা ষ্টেচন যে উঠি পেলাই আৰু এটা ষ্টেচন আছে তাৰপিছত আমি গুচি আহিম কাৰণ আমাৰ দেখিছে বিভিন্ন জেগাৰ মানুহ যিহেতু কামত বুলি কয় আহে মেট্ৰ' দি পিনি আৰু কাম কৰি পিনি মেট্ৰ' গুচি যায় এনেকৈ মেট্ৰ' সুবিধা থাকিলে বহুত টাইম কনজিউম কাম কৰে আৰু কম টকাত আহিব পাৰি 10 টকা দুটা ষ্টেচন আহিছে আপুনি ভাবি চাওক তেনেকৈ চব মানুহবোৰে মেট্ৰ' ব্যৱহাৰ কৰে এয়া হৈছে কলকাতাৰ মেট্ৰ' চাই লওক উঠিলোঁ আৰু মেট্ৰ'টো উঠিলোঁ এতিয়া আমি প্ৰিন্সিপ ঘাট যাম তাত এটা সুন্দৰ এখন ব্ৰিজ হয় দিয়ে নতুন আৰু তাত যাম তাৰপিছত আমি হাওৰা যাম তো এতিয়া ব'লক আমি প্ৰিন্সিপ ঘাট যাওঁ তাৰ পৰা এটা ধুনীয়া সুন্দৰ ক্লিক চাই লওঁ বন্ধুসকল এইখন হৈছে বিদ্যাসাগৰ সেতু 1992তে যিটো বনাইছিলে বিদ্যাসাগৰ সেতু চাই লওক প্ৰত্যেক দিনা 60,000 ওপৰত এই গাড়ী অহা যোৱা কৰে বিদ্যাসাগৰ সেতু হাওৰা আৰু কলকাতাৰ মাজৰ যি যোগসূত্ৰ এই বিদ্যাসাগৰ সেতুৱে যিটো কৰিছে বাই বাই তো বহুত থেংক ইউ ৰামকৃষ্ণ ঘাটলৈ আমি যাম এতিয়া হাওৰাটো একদম তাৰ পৰা চাম এডোখৰ বহুত ভাল লাগিলে দাদাই একদম পুৰা ধুনীয়াকৈ কৰিলে বাই বাই তো আহক এতিয়া হাওৰা চাম ৰামকৃষ্ণ ঘাটে দি পিনি আমি নাৱেদি পিনি জাহাজেদি যাম অলপ চব বেলেগ এটা ভিউ চাব পাৰিব ব'লক টকা লৈছে পাৰ টিকেট তো এতিয়া আমি যাওঁ ব'লক গংগা নদী এইখন ৰামকৃষ্ণ ঘাটৰ পৰা আমি এতিয়া এই চাইডে কলকাতা এইখন আৰু এইখন হৈছে হাওৰা দুই পাৰে দুখন ডিষ্ট্ৰিক্ট যিহেতু এই গংগা নদীয়ে ডিভাইড কৰিছে এটা আল্টিমেট এটা ভিউ চাই লওক আপুনি দেখিবলৈ পাব এইখন হৈছে বিদ্যাসাগৰ সেতু এখন চাই লওক এইখন বিদ্যাসাগৰ সেতু আমি ওপৰেদি পাৰ হৈ আহিলোঁ আৰু ঠিক এইফালে যদি যাওঁ এইখন হৈছে হাওৰা ব্ৰিজ চাই লওক এইখন হাওৰা ব্ৰিজ আমি সিটো চাইড যাওঁ একদম গংগা নদীৰ মাজত এতিয়া আমি একদম চাব যাওঁ ব'লক চাই থাকক ওপৰতে উঠোঁ গংগা নদীৰ মাজত ফেৰীত আছোঁ আমি বেলেগ এটা দৃশ্য এইখন হৈছে কলকাতা আৰু কেনেকুৱা লাগিছে ৰেল মিউজিয়ামত আহি গ'লোঁ কলকাতাত হাওৰা ওচৰত আপুনি ৰেল মিউজিয়াম পাব ৰেল মিউজিয়ামটো কি হয় আপোনাক কৈ দিওঁ ইয়াত আপোনালোকৰ পুৰণা ব্ৰিটিছৰ টাইমত ৰেল কি চলিছিলে ইণ্ডিয়াত তেতিয়া একেলগ আছিলে যিহেতু পাকিস্তান বাংলাদেশ কি কি আছিল চব ট্ৰেইনবোৰ আপোনালোকে চব এইবোৰ একদম পুৰণা ট্ৰেইন ইয়াত দেখিবলৈ পাব ইয়াত আহিলে চাই লওক আপোনাক দেখাব চেষ্টা বাংলাদেশত চলিছিলে এইখন ট্ৰেইন চব এখন বাংলাদেশত চলিছিলে সেই তেতিয়া ভাব ইঞ্জিনত চলা আপোনাৰ বুলি কয় কয়লাত চলা ট্ৰেইন এখন ট্ৰেইন চব এখন পাকিস্তানত চলিছিলে এখন ইষ্ট পাকিস্তান ট্ৰেইন এইখন ইষ্ট পাকিস্তান ৰেলৱে যিটো এইখন ট্ৰেইন চলিছিলে এখন 1923তে হৈছিলে ইংলেণ্ডত মানে আপোনাৰ ইংৰাজৰ দিনৰ এখন ট্ৰেইন চব আৰু চিৰিবোৰ কেনেকুৱা আছিলে মিটাৰ গছৰ চিৰিবোৰ এনেকুৱা ধৰণৰ আছিলে এই চিৰিবোৰ সংৰক্ষণ কৰি থৈ দিছে এই ৰেল মিউজিয়ামত ঠিক তেনেকৈ এয়া চাই লওক এইখন 1957ত এইখন ট্ৰেইন চলিছিলে এনেকুৱা পুৰণা ট্ৰেইন তাৰপিছত সংৰক্ষণ কৰি থৈ দিছে কি চকা চলিছিলে এইবোৰ চকা কিমান ডাঙৰ চকা আছিলে চকা মানে ৰথৰ চকা নিচিনা আছিলে টু বি প্ৰিজাৰ্ভড দ্য ফৰ হেৰিটেজ হেৰিটেজৰ কাৰণে এইবোৰ প্ৰিজাৰ্ভ কৰি ৰাখিছে যুগ যুগান্তৰ কাৰণে থাকি যাব কোনোবা মানুহ যেতিয়া কলকাতা আহিব আগতে কি ট্ৰেইন চলিছিলে মাইনাহঁতে বা বাচ্চাহঁতে জানিবৰ কাৰণে এই ট্ৰেইনখন যিহেতু প্ৰিজাৰ্ভ কৰি ৰাখিছে হেৰিটেজ হিচাপে আৰু ইয়াত আহিলে কলকাতা মানে আহিলে ৰেলৱে
মিউজিয়ামত আহিব আৰু ইয়াত গোটেইখিনি বস্তু মানে গম পাব কেনেকৈ আমাৰ ট্ৰেইন চলিছিলে আৰু সেইটো আমাৰ জনা খুব দৰকাৰ আশা কৰোঁ আপোনাৰ ভিডিঅ'টো চাই ভাল পালে এয়া আমাৰ ব্লগ ইমানতে শেষ হৈছে কলকাতাৰ এতিয়া আমি যামগৈ গুৱাহাটী যিহেতু আৰু আপোনালোকে পাৰিলে চেনেল ছাবস্ক্ৰাইব কৰিব নেক্সট আমাৰ ভিডিঅ' আহি আছে আমি অক্টোবৰ 1 তাৰিখে আমি বাবা কেদাৰনাথ যাম তাৰ পৰা আল্টিমেট ব্লগ হ'ব আৰু তাৰ আগতে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কেদাৰনাথৰ ভিডিঅ' আপোনালোকক দেখাম কেনেকৈ যাব লাগে তো বাই বাই কলকাতা বাই বাই হেৰিটেজ অফ কলকাতা বাই বাই তো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ জয় অসম